গাইজ ৱেলকাম টু মেৰী মেকিং। আজিৰ আমাৰ ব্লগটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ দিনটো ষ্টাৰ্ট কৰোঁ। আজি পুৰা আজৰি হৈ গ'লোঁ আৰু স্পেচিয়েল কিবা বনাম আজিৰ দিনটোত, আপোনালোককো দেখাম আৰু এনজয় কৰক আপোনালোকে ভিডিঅ'টো আগলৈ। এয়া এতিয়া আমি ওপৰত কাপোৰ মেলিবলৈ যাওঁ। তাই আনিছে সেয়া। আপোনালোকে চাগে ভাবিছে এইকেইজনী বুলি মই গৰমত কাপোৰ মেলিবলৈ গৈছে যে, কাপোৰ লৈ নে এই গেলা গৰমত আমি কাপোৰ লওঁ ফেনো লওঁ। এইফালেকে মানো ইমান ৰ'দ দিছে। হৈ গ'ল, ইমান গৰম। যাওঁ বোলা ইমান গৰম, আহা ইমান ৰ'দ। এতিয়া কাপোৰ যিখিনি মেলিছিলোঁ সেইখিনি আনিলোগৈ আৰু অলপ মেলিছিলোঁ সেইখিনিও আনিলোগৈ আৰু এগৰাকী শুই উঠিছে এতিয়া। ভাবিছোঁ এতিয়া অলপ ওলাই যাম আৰু এনেই ওলাই যাম ৰাস্তাই ৰাস্তাই, একো কাম নাই। আপোনালোককো দেখুৱাম ইমান ধুনীয়া হৈ আছে আকাশখন আজি। চেণ্ডেল এযোৰ পিন্ধি থকা নাই যে পাইছোঁতো। এদিন যে আমি মই নৃত্যত পাইছোঁ আকৌ। তুমি আজিকালি বেছিকৈ সেইখিনি নাথাকা নি? আমি
একো চোৱা নাই এই হা একো নহয় ফোনটো তোমাৰ নামটো চিয়া তোমাৰ পাহৰি গ'লা চাগে পাহৰি গ'লো কি My name is Nirvana Sharma Asli. আৰু তোমাৰ নাম হেল্ল' গাইজ এতিয়া ভাবিছোঁ কিবা লাডু এটা বনাওঁ লাডু মানে এইটো অলপ বেলেগ টাইপৰ লাডু হয় কিহৰ লাডু কওঁ এইটো বনাম এইটো মখনা ইয়াৰ লাডু বনাওঁ আৰু কেনেকৈ কি কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ তেন্তে আহক আমি লাডু বনোৱা ষ্টাৰ্ট কৰোঁ এতিয়া বনাম বস্তু যোগাৰ কৰি থৈছোঁ তো লাডু বনাবলৈ যিহেতু ড্ৰাই ফ্ৰুটছ লাগেই তাৰ কাৰণে লৈছোঁ কেইটামান আলমণ্ড আৰু কাজু আৰু লৈছোঁ এইটো ডাব নাৰিকল আৰু খিচমিচ ডাব নাৰিকলটো অকণমান ভাজি ল'ম কেৰাহীখনতে অকণমান ব্ৰাউন কালাৰ নিচিনা হোৱালৈকে ভাজি ল'ম তাৰপিছত আলমণ্ডকেইটা আৰু এইকেইটা যিকেইটা কাজু আছে সেই কাজুকেইটা ভাজিম অকণমান ঘিউত ভাজিম তাৰপিছত আকৌ এক্সট্ৰাকৈ খিচমিচকেইটা ভাজি দিম মানে খিচমিচকেইটা সোনকালে ফ্ৰাই হৈ যায় তো খিচমিচকেইটা পিছত ভাজি দিম কাজুটো আৰু আলমণ্ডটো অকণমান ভাজোঁতে অকণমান টাইম লাগিব তো এইটো পিছত ভাজি দিম আৰু দেখাই যাওঁ কেনেকৈ কৰি যাওঁ আপোনালোকক এতিয়া ইয়াত এইখিনি দি ল'ম ড্ৰাই ৰ'ষ্ট কৰিম এতিয়া এইখিনি ব্ৰাউন কালাৰ হৈ গ'ল আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ উঠাই মেলি থৈ দিম অলপ ঘিউ এতিয়া ঘিউখিনি গলি যোৱাৰ পিছত মই তাত কাজু আৰু আলমণ্ডখিনি দি দিম আৰু অকণমান দেৰি ফ্ৰাই কৰি থাকিম আৰু ল' ফ্লেমতে চব ল' ফ্লেমতে কৰিম মিডিয়ামো নকৰোঁ হাইও নকৰোঁ ল'তে ভাজি ভাজি ফ্ৰাই কৰি থাকিম এইখিনি গল্ডেন হৈ গ'ল এতিয়া মই ধুনীয়াকৈ এইখিনি কাঁহীত থৈ দিম আৰু তাৰপিছত মই এইখিনি একেখিনি ঘিউতে খিচমিচ যোনকেইটা আছিলে সেই খিচমিচকেইটা দি দিম আৰু এইকেইটাও অলপ ফুলি যোৱালৈকে ফ্ৰাই কৰিম বেছি দেৰি নালাগে এইকেইটা হওঁতে অলপ ছেকেণ্ড লাগিব আৰু লগালগ সেইখিনিও কাঢ়ি পেলাই থৈ দিম এতিয়া ইয়াতে মই আৰু অলপ ঘিউ এড কৰিম তুমি ভাল পোৱা নেকি খাই এইবোৰ নিজে খাই খাই এইটো ফালিবলৈকে পেকেটটো সেইখিনি গলোতে অকণমান দেৰি লাগিব ল' ফ্লেমতে খালি হেৰি কৰি থাকিব ভাজি থাকিব লাগে এতিয়া এইখিনি মই অলপ ক্ৰিস্পি হোৱালৈকে ভাজি থাকিম যাতে হাতেৰে চুলি ভাগি যায় তুমি মোক কাম এটা কৰি দিয়া নি ঠিক আছে ইলাচি অলপ ইলাচি মানে গুটিটো অকণমান পিহি দিয়া হন গুড়ি কৰি দিয়া পাউডাৰ কৰি দিয়া মই নিজে ধুই ল'ম দিয়া ভাল খাবলৈ খাইছোৱা
মই এতিয়া বনাই আছোঁ আৰু এইফালে ইলাচি গুটি খুন্দিব দিছোঁ। হোৱা নাই কি এইটো হোৱা নাই। এতিয়ালৈকে মই যিমানকেইটা বস্তু মানে বনালোঁ সেইকেইটা কিন্তু ল' ফ্লেমতে বনাই আছোঁ, হাই ফ্লেমত বনোৱা নাই আৰু মিডিয়ামতো বনোৱা নাই, অকল ল' মানে পুটুককৈ জ্বলি যোৱাৰ কিবা কিবি থাকেতো, সেইটো কাৰণে ল' ফ্লেমতে বনাই আছোঁ। মুখনাটো অকণমান ক্ৰাঞ্চি হ'ব লাগিব, দেখাম বাৰু কেনেকুৱা হ'ব লাগিব, তেতিয়া এইটো নমাই দিব পাৰিম আমি। এইখিনি হৈ থাকে মানে মই অকণমান চেনি পিহি লওঁ, অকণমানটো যেনেকৈ ক'লোঁ সিমান অকণমান নহয়, খালি অকণমান সৰহকৈ বাৰু একাপমান। চেনিখিনি হৈ গ'ল পূৰা পিহিছোঁ ধুনীয়া। 1 কাপ আৰু তাতকৈ অকণমান বেছি ল'লে হয়। এতিয়া চাম এইকেইটা ক্ৰাঞ্চি হৈছেনে নাই হোৱা। ইমান গৰম হৈছে। কেৰাহীত গৰম হৈছে। এইকেইটা এনেকুৱাই হ'ব লাগিব। এতিয়া মই গেছটো অফ কৰিলোঁ। আপোনালোকে মন কৰিলে চেনিখিনি উলিয়াই মেলি এক্সট্ৰাকৈ থৈ দিব পাৰে, মই একেলগে দুইটা মিক্সে কৰি দিওঁ, মোৰ মানে অকণমান এলাহ, সেইটো কাৰণে দুইটা মই একেলগেই পিহি দিম। এতিয়া মই গোটেইখিনি পিহি ল'ম, যোনখিনি আৰু কেৰাহীত আছিলে সেইখিনিও ধুনীয়াকৈ পিহি। এতিয়া মই এই পিহি লোৱাখিনি ইয়াত বাকি ল'ম। ইয়াত চেনি আৰু মখনা দুইটা আছে দেই, আৰু ইলাচি গুড়িখিনি যে ইয়াতে দি ল'ম, আৰু এইখিনি থাকি গৈছে লাগি ধৰিলে মানে নিদিলে চবখিনি চেনিখিনি। এইকেইটা অলপ সেইপিনে আহোঁ, পিহি দিয়া মই পাহৰি থাকিলোঁ পিহিব। এইকেইটা এইকেইটা চব থাকি গ'ল, মই নিজে হাতেৰে ভাঙি দিছোঁ আৰু। এতিয়া ইয়াতে দি দিম মই খিচমিচ আৰু যোনকেইটা ড্ৰাই ফ্ৰুটছ আছিলে সেইকেইটা দি দিম, আৰু ধুনীয়াকৈ অলপ মিক্স কৰি ল'ম গোটেইকেইটা দি মেলি। সেয়া চব দি ল'লোঁ, দি মেলি মই মিক্স কৰিম ভালকৈ। তাৰপিছত মই দিম গাখীৰ দিম, মানে গাখীৰটো এনেকৈ দিম যাতে মানে লাডুটো বন খায়, চাব লাগিব যে লাডুটো বন খাইছেনে নাই খোৱা। সেই তেতিয়ালৈকে মই চাগে কিমান চামুচ ইউজ কৰিছোঁ, 8 চামুচমান চাগে ইউজ কৰিলোঁ দেই এইকেইটাৰ কাৰণে। বেছি একদম ঢালি দিব নালাগে, চামুচখনে দি থাকিব লাগে, তেতিয়া গম পাই যায় মানে কিমানত লাডুটো হৈ গ'ল। সেইকেইটা দেখিছেনে কিমান ধুনীয়াকৈ হ'ল, আৰু এইখিনি এনেকুৱা অলপ খুৰখুৰীয়া নিচিনাই হৈ থাকিব, আৰু তেনেকৈয়ে লাডু বনি যাব। কিন্তু অলপ তাকত লাগিব দেই, বেছি নহয় মানে অলপ আৰু লাগিব। দেখিছেনে ইমান কম সময়তে ইমান ধুনীয়া ধুনীয়া লাডু হৈ গ'ল, আৰু খাবলৈও বহুত ধুনীয়া হয় লাডুকেইটা। দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈও বহুত, সঁচাকৈ বহুত ধুনীয়া হয়। এবাৰ ট্ৰাই কৰি চাব, ভাল লাগে খাই, বহুত ভাল লাগে খাবলৈ। এতিয়া আমি এনেই খোজকাঢ়ি আছোঁ আৰু কিনো কৰিম। এনেই ফটোৱা এটা হ'ব আহা। আজি বায়ে যিটো লাডু বনাইছিলে মখনা, হয় নাই, খাবলৈ কিন্তু ভাল হৈছে দেই, কৈছোঁ আৰু। ৱেলকাম জানো ন বস্তু মানে মাষ্টাৰ চেফটো জানিবাই আৰু। লকডাউনত থাকি
লকডাউনত থাকি থাকি বস্তু অলপ শিকিছোঁ আৰু বনাবলৈ মোকো শিকাই দিবা আৰু শিকাই দিম আৰু জানাও অলপ আপোনালোকেও বনাই চাব ঘৰত ভালেই পাব খাই খাবলৈ ভাল মানে সোৱাদটো বেলেগে আৰু অইন লাডুৰ লগত নিমিলে ৰোৱা পজ তাকে আজি ভিডিঅ'টো ভাবিছোঁ ইমানতে খতম কৰোঁ নেকি খতম কৰোঁ আৰু বহুত কিবা কিবি দেখুওৱা হৈ গ'ল আৰু দেখুৱালে আৰু দীঘল হৈ যাব ভিডিঅ'টো সেইটো কাৰণে ইমানতে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আৰু আপোনালোকে কেনেকুৱা পালে চাই কমেণ্টত জনাব কমেণ্টবোৰ কিবা অফ হৈ যায় কেলৈ নাজানো কিন্তু অফ হৈ যায় আপোনালোকক ভাল লাগিলে এটা লাইক কৰি দিব প্লিজ আৰু আমাক আৰু উৎসাহ জগাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ তো তেতিয়ালৈ বাই বাই গুড নাইট টেক কেয়াৰ